লবণ এটা তাৰটো কাম কৰি খাবই লাগে বল 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 তই আহিবি ঠিক আছে মই কামখিনি দেখাই দিম আজি কিন্তু কাম শেষ হ'ব লাগিব হ'ব যিমানটো পাৰো আমি চেষ্টা কৰিম দুলিলো তেল নিমখ কনৰ মাইনা চাপচোন বাহিৰত খেলি আছে মাতকচোন মনত পাই আরে মাইনা তুমি কি কৰি আছা এই ৰ'দত যোৱা ভিতৰলৈ যোৱা আমি মৰি আছো গৰমত তাই খেলি আছে এই ৰ'দত কি কোনোবা এটা পকত দি যাবহি এই আলো ৱাও দেখিছো বৰ এইখিনিহে বচাব আজি বাপৰে কি গৰম পৰিছে লবণ দেখাও আৰু নাটানে বৰ কচত অলপ দিব বঙাইগাঁৱত বৰ্তমান 37 আপুনি কি দিনটো এনেকে টিভি চাই ব্যস্ত হৈ থাকিব নেকি সেই কামলা দুটা যে ধৰিছে সেই কামলাতে কি কৰি আছে চাই আহকচোন এবাৰ যা 40-41 ডিগ্ৰী সেলচিয়াছেৰে অভিলেখ সৃষ্টি হ'ব বুলি আরে তহঁতে ইয়াতে বহি আছো কিয় মই পুৱাই কৈছিলো নাই যে আজি কাম শেষ হ'ব লাগিব ইয়াতে বহি আছো যে কাম কৰিব আহে কামখিনি সোনকালে শেষ কৰ পৃথিৱীৰ সমস্ত দুখ কষ্ট ভাগৰ কেৱল দুখীয়াৰ বাবেহে লবণহঁতৰ দৰে দিন হাজিৰা কৰা মানুহবোৰৰ কাৰণে উৎকট গৰমেই হওক বা হাড় কঁপোৱা জাৰেই হওক এদিন হাজিৰা নকৰিলে হেৰাতি চৌকা নজ্বলে